ফ্ৰেণ্ডসকল তোমালোকৰ যিটো অৰুণোদয় আঁচনি আছে সেইটো তোমালোকৰ 10 তাৰিখত তোমালোকৰ পইচাখিনি একাউণ্টত সোমাইছে আৰু বহুতৰে একাউণ্টত পইচাখিনি সোমোৱা নাই। এই পইচাখিনি কিয় সোমোৱা নাই তাৰ বিশেষ কেইটা কাৰণ আছে, সেই কাৰণ কেইটা মই তোমালোকৰ আগত আলোচনা কৰিম আৰু তোমালোকে নতুনকৈ কেতিয়া তোমালোকে আবেদনখন কৰিব পাৰিবা সেইটোৰ বিষয়ে মই আজি আলোচনা কৰিম। তো ফ্ৰেণ্ডসকল তোমালোকে ধৈৰ্য ধৰি ভিডিঅ'টো চাই থাকা আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। আৰু ফ্ৰেণ্ডসকল তোমালোকে যদি আমাৰ চেনেলত নতুনকৈ আহিছা তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু এনেকুৱা ভিডিঅ' তোমালোকে পাই থাকিবা। ফ্ৰেণ্ডসকল প্ৰথমতে তোমালোকৰ অৰুণোদয় আঁচনি আছে তাতে যদি তোমালোকে আবেদনখন কৰিছিলা তেতিয়াহ'লে তোমালোকৰ কেইটা কাৰণ আছে, সেইকেইটা কাৰণৰ কাৰণে তোমালোকে পইচাখিনি পোৱা নাই। তাৰে ভিতৰত তোমালোকৰ প্ৰথম যিটো কাৰণ হৈছে তোমালোকে ফ্ৰেণ্ডসকল এইটো অৰুণোদয় যিটো আঁচনি আছে সেইটো এটা প্ৰচেছত তোমালোকৰ যায়। প্ৰথমতে তোমালোকৰ এটা ফাইল মানে এক্সেল ফাইল তোমালোকৰ এটা বনোৱা হয়, যিটো তোমালোকৰ পঞ্চায়তৰ পৰা এটা ফাইল বনোৱা হয়। সেই ফাইলটো তোমালোকক পঞ্চায়তৰ পৰা তোমালোকক ব্লকত তোমালোকৰ সেই ফাইলটো তোমালোকৰ ট্ৰেন্সফাৰ কৰে আৰু ব্লকৰ পৰা তোমালোকৰ সেই তোমালোকৰ যিটো PDF আছে নাইবা তোমালোকৰ যিটো ফাইল আছে সেই ফাইলটো তোমালোকৰ ভালদৰে পৰ্যবেক্ষণ কৰে আৰু পৰ্যবেক্ষণ কৰাৰ পিছত পৰৱৰ্তী সময়ত তোমালোকৰ য'ত মেইন চেন্ট্ৰেল যিটো তোমালোকৰ য'ত মেইন অৰুণোদয় আঁচনিৰ যিটো মেইন পইণ্ট আছে তাতে তোমালোকক সেই লিষ্টটো তোমালোকক দি দিয়ে। ফ্ৰেণ্ডসকল তোমালোকৰ যিটো প্ৰথম কাৰণ হ'ল তোমালোকে যে অৰুণোদয়ৰ পইচা পোৱা নাই তাৰ প্ৰথমটো কাৰণ হৈছে ফ্ৰেণ্ডসকল তোমালোকে এ পৰৱৰ্তী সময়ত নাইবা তোমালোকে যেতিয়া আবেদনখন কৰিছিলা তেতিয়া তোমালোকৰ ফাইলটো চাবমিট হৈ গৈছিল, মানে তোমালোকৰ ফাইলটো চাবমিট হোৱাৰ পিছত তোমালোকে আবেদনখন কৰিছিলা। ধৰা ফ্ৰেণ্ডসকল তোমালোকৰ ফাইলটো চাবমিট হৈছে তোমালোকৰ 10 তাৰিখত, তোমালোকে 12 তাৰিখত আবেদনখন কৰিলা, তেতিয়াহ'লে ফ্ৰেণ্ডসকল তোমালোকৰ ফাইলটো যে মানে আগতে যিটো ফাইল আছিল সেই ফাইলটো কিন্তু ব্লকত গুচি গৈছে। ত' ফ্ৰেণ্ডসকল পৰৱৰ্তী সময়ত যিটো ফাইল আছে সেই ফাইলটো কিন্তু বনোৱা নাই। ফ্ৰেণ্ডসকল ফাইলটো এবাৰহে বনাই। সেয়েহে ফ্ৰেণ্ডসকল তোমালোকে প্ৰথম যিটো কাৰণ এইটো কাৰণৰ কাৰণে তোমালোকে পইচা পোৱা নাই। আৰু ফ্ৰেণ্ডসকল দ্বিতীয় কাৰণটো হৈছে যিটো গুৰুত্বপূৰ্ণ বহুতেৰে বেছিভাগ গুৰুত্বপূৰ্ণ ফ্ৰেণ্ডসকল বহুতৰে মোবাইলত, কাৰণ আমি সকলোৱে জানো ফ্ৰেণ্ডসকল অৰুণোদয়ৰ পইচা পাবলৈ হ'লে প্ৰথমতে আমাৰ মোবাইলত 1 টকাৰ এটা মেছেজ আহিব লাগিব, তেতিয়াহে আমি পইচাখিনি পাম। ফ্ৰেণ্ডসকল তোমালোকৰ মোবাইলত 1 টকাৰ মেছেজ আহিছে কিন্তু তোমালোকে তথাপিও পইচাখিনি পোৱা নাই। তাৰে দুটা কাৰণ আছে। তোমালোকৰ দুটা কাৰণ হ'ল এটা প্ৰথমতে তোমালোকৰ ডিভিডি লিংক কৰা নাই। মই বাৰে বাৰে কৈ থাকো তোমালোকে ডিভিডি লিংকখন কৰি লৈ ল'বা। তোমালোকে যদি ডিভিডি লিংকখন কৰা নাই তেতিয়াহ'লে তোমালোকে পইচা নোপোৱা আৰু দ্বিতীয় নম্বৰ যিটো কাৰণ হৈছে সেইটো তোমালোকৰ যদি 1 টকাৰ এটা মেছেজ আহিছে তেতিয়াহ'লে তোমালোকে নিশ্চিতভাৱে তোমালোকে বহি থাকা, তোমালোকে পাবা। ফ্ৰেণ্ডসকল তোমালোকৰ যদি 1 টকাৰ মেছেজ আহিছে আৰু যদি তোমালোকে ডিভিডি লিংকখন কৰিছা তেতিয়াহ'লে তোমালোকে গেৰাণ্টি তোমালোকে পইচাখিনি পাবা, মাথোন তোমালোকে ধৈৰ্য ধৰি বহি থাকা। শৰ্টলি মানে অলপতে তোমালোকে পইচাখিনি পাবা। ফ্ৰেণ্ডসকল তোমালোকৰ সৰু সুৰা ভুলৰ বাবে কিন্তু তোমালোকে পইচাখিনি নোপোৱা। সেইকাৰণে মই তোমালোকক কওঁ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। তোমালোকৰ যিবিলাক আপডেট আহে মই সেই আপডেটবোৰ তোমালোকক দি দিওঁ আৰু তোমালোকে শিকি লৈ ল'ব পাৰিবা। তাৰপিছত ফ্ৰেণ্ডসকল তোমালোকে নতুনকৈ কেতিয়া আবেদনখন কৰিব পাৰিবা। ফ্ৰেণ্ডসকল যেতিয়া আবেদনখন কৰিবলৈ দিয়ে লগে লগে তোমালোকৰ আবেদনখন কৰিব লাগিব। তেতিয়াহে তোমালোকৰ ফাইলটো তোমালোকৰ যিটো PDF বনাই বা তোমালোকৰ যিটো এক্সেল PDF বনাই সেইটো যাতে তোমালোকৰ নাম যায় তেনেকুৱা পৰ্যায়ে তোমালোকৰ প্ৰথমতে তোমালোকৰ সেইটো যাতে লিষ্টত নাম আহে তেনেকুৱা প্ৰকাৰে তোমালোকৰ প্ৰথমে আবেদনখন কৰিব লাগিব। ফ্ৰেণ্ডসকল তোমালোকে প্ৰথমতে আবেদনখন কৰি দিবা আৰু তোমালোকে নতুনকৈ কেতিয়া আবেদনখন কৰিব পাৰিবা। তোমালোকে নতুনকৈ আবেদন কৰিব পাৰিবা কিন্তু এতিয়া নোৱাৰা। ফ্ৰেণ্ডসকল তোমালোকে ধৈৰ্য ধৰি বহি থাকা। তোমালোকৰ পৰৱৰ্তী সময়ত তোমালোকৰ নিউ আপডেট দিব। ফ্ৰেণ্ডসকল তোমালোকে এইখিনিতে অলপ এটা কথা তোমালোকে জানি ৰাখা যে ফ্ৰেণ্ডসকল তোমালোকে ইলেকশ্যনৰ আগতে তোমালোকক নতুনকৈ আবেদনখন কৰিবলৈ নিদিয়ে। ইলেকশ্যনৰ পিছতহে তোমালোকক আবেদনখন কৰিবলৈ দিব। ফ্ৰেণ্ডসকল তোমালোকৰ যিটো অৰুণোদয় আঁচনি আছে সেইটোৰ পইচা যদি তোমালোকৰ একাউণ্টত 1 টকা এটা সোমাইছে তেতিয়াহ'লে তোমালোকে পইচাখিনি পাবা আৰু যদি তোমালোকৰ সোমোৱা নাই আৰু ফ্ৰেণ্ডসকল তোমালোকে সোনকালে যদি তোমালোকৰ মোবাইলত 1 টকাৰ এটা মেছেজ আহিছে তেতিয়াহ'লে তোমালোকে সোনকালে ডিভিডি লিংকখন কৰি লৈ ল'বা। আৰু ডিভিডি লিংকখন যদি কৰিব নোৱাৰা বা তোমালোকে যদি নুবুজা তেতিয়াহ'লে মই ভিডিঅ' বনাই দি আছো, তোমালোকে ভিডিঅ'টো চাই তোমালোকে ডিভিডি লিংকখন কৰি লৈ ল'বা। আৰু যাৰ মোবাইলত 1 টকাৰ এটা মেছেজ আহিছে সিয়ে নিশ্চিতভাৱে বহি থাকা। তোমালোকৰ যিখিনি অৰুণোদয়ৰ পইচা আছে সেইখিনি তোমালোকৰ একাউণ্টত সোমাব। ত' ফ্ৰেণ্ডসকল তোমালোকৰ মনত যদি আৰু কিবা কিবি ধৰণৰ প্ৰশ্ন থাকে
তেতিয়াহ'লে তোমালোকে প্ৰশ্ন কৰিব পাৰা, আৰু যদি জানিব বিচৰা তেতিয়াহ'লে তোমালোকে জানিব পাৰা। আৰু মই মাজে মাজে লাইভত আহো, তোমালোকক লাইভৰ জৰিয়তে তোমালোকে সকলোখিনি তোমালোকক প্ৰশ্ন কৰিবলৈ কওঁ, আৰু তাতে তোমালোকে সকলোখিনি গম পাব পাৰিবা। আজিৰ ভিডিঅ' এইখিনিলৈকে আছিল, পৰৱৰ্তী ভিডিঅ'ত আমি নেক্সট আপডেট লৈ আহিম।